হেল্ল', তই ক'ত আছ ন? আমাৰ ঘাটটোত য'ত তই প্ৰথমবাৰ মোৰ কান্ধত মূৰ থৈ কান্দিছিলি, মনত আছেনে? আছে। আজি কিয় হঠাৎ মাতিলি? কালিৰ পিছত বুকখন গধুৰ লাগি আছে। কাৰণ কালি তই হম বুলি কোৱাৰ পিছত বুজিলো তোক হেৰুৱাই দিয়াৰ দুখ মই সহ্য কৰিব নোৱাৰো। কিন্তু যদি আমাৰ মাজত কাজিয়া হয়, যদি প্ৰেম ভাগি যায়, তেতিয়া 4 বছৰৰ বন্ধুত্বও শেষ হৈ যাব। মই তোক সম্পূৰ্ণৰূপে হেৰুৱাম, আৰু মই তোক হেৰুৱাব নোখোজো। তই চকু দুটা মুদিলোচোন, ভাব যে মই তোৰ কাষতে আছো। তোৰ হাতখন মোৰ হাতত দে। অনুভৱ কৰিলিনে? কৰিলো। তোৰ আঙুলিৰ পালো, গৰম আৰু জীয়া। এইটোৱে মোৰ প্ৰমিছ। পৃথিৱী ওলোটা হলেও এই হাত এৰি নিদিওঁ, কাৰণ তয়ে মোৰ প্ৰথম হাঁহি আৰু শেষ উশাহ। জাননে, যিদিনা তোৰ দেউতা ঢুকাইছিল, মই গোটেই ৰাতি তোৰ হাতত ধৰি আছিলো। তই কান্দোতে মোৰ বুকুখন ফাটি গৈছিল, আৰু সেইদিনাই বুজিছিলো তোক নাপালে মই জীয়াই নাথাকো। আৰু মই সেইদিনাই বুজিছিলো প্ৰেম মানে ডাঙৰ কথা নহয়, প্ৰেম মানে নীৰৱে কাষত থকা। তেন্তে কালিলৈ আহিবিনে? মা দেউতাৰ সন্মুখত থিয় হৈ ক'ব পাৰিবিনে? আহিম, মোৰ দুৱাই কম, খুৰা, আপোনাৰ ছোৱালীৰ চকু পানী মই 4 বছৰ মচিছো, বাকী জীৱনো ময়ে মচিম, ভৰসা কৰক। আৰু মই কি কম? তই একো ক'ব নালাগে, মাত্ৰ মোৰ হাতখন টানকৈ ধৰি ৰাখিবি, বাকী যুঁজখন মোৰ। প্ৰমিছ কৰ, তই মোৰ বেষ্ট ফ্ৰেণ্ড হৈয়ে থাকিবি। 50 বছৰৰ পিছতো মোৰ লগত কাজিয়া কৰিলে তই কিন্তু চৰি ক'বই লাগিব। প্ৰমিছ, বুঢ়া হলেও তোৰ বাবে ফুচকা আনিম, চুলিত খোপা মাৰি দিম, কাৰণ তই মোৰ বান্ধৱী, প্ৰেমিকা, পত্নী আৰু গোটেই জীৱনৰ আশ্ৰয়। বন্ধুসকল, আপোনালোকে শুনি আছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান হৃদয়ৰ কথা। বন্ধুসকল, আপোনালোকে জনাবলৈ নাপাহৰিব আপোনালোকে এই অনুষ্ঠান শুনি কেনে পাইছে, আৰু আপোনালোকে আপোনালোকৰ একোটা কাহিনী লিখি আমালৈ প্ৰেৰণ কৰিব। আপোনালোকৰ প্ৰতিটো কাহিনী এই অনুষ্ঠানৰ জৰিয়তে আমি উপস্থাপন কৰিবলৈ চেষ্টা